আপোনালোকে যদি জুবিনক ইমানে ভাল পায় তেন্তে জীৱন্ত অৱস্থাত বাংলাদেশৰ মমতাজক নামাতি জুবিনক নামাতিলে কিয়? এইটো মানে কি কথা? এতিয়া বিজেপিয়ে উচ্ছেদ কৰিছে, সেই উচ্ছেদৰ বদলা ল'বৰ কাৰণে জুবিনৰ প্ৰসংগ অনা হৈছে বুলি যি মন্তব্য CM ডাঙৰীয়াই কৰিলে, CM ডাঙৰীয়াক ক'ব খোজো যে এই উচ্ছেদিত মানুহখিনি কি জুবিনদাৰ অনুৰাগী হ'ব নোৱাৰে নেকি? এইটো কোন ধৰণৰ কথা আপুনি ক'লে? আপোনাৰ মুখত এনে ধৰণৰ কথা শুবা নাপায় ডাঙৰীয়া। আপুনি এনে কথা নক'ব। অন্তত এই জুবিনদাৰ মৃত্যুক লৈ আপুনি ৰাজনীতি নকৰিব, আপুনি তদন্ত কৰক। ৰাজনীতি বাদ দিয়ক। আপুনি ইমানেই ৰাজনীতি প্ৰসূনে মানুহ যে জুবিনদাৰ নিচিনা এজন সত্তা নোহোৱা হোৱাটো আপুনি ৰাজনীতি কৰি আছে। মনত ৰাখক ডাঙৰীয়া, এতিয়া অসমত কোনো হিন্দু নাই, কোনো বঙালী নাই, কোনো মুছলমান নাই। অসমত চব এতিয়া অসমীয়া, আৰু জুবিনদাই বিচৰা অসমখনে এতিয়া আছে। গতিকে আপুনি এতিয়া হিংসাত্মক ৰাজনীতি আৰু নকৰিব। মানুহে বুজি পায় এইবিলাক। হিংসাত্মক ৰাজনীতি এতিয়া অসমত আৰু নচলে। এতিয়া আপুনি জুবিনদাৰ এইটো তথ্য কৰক, তদন্ত ভালকৈ কৰক। যদি সিদ্ধাৰ্থই বিষ পান কৰাইছিল আৰু শ্যামকানু লগত আছিল, তেন্তে সিদ্ধাৰ্থক আৰু শ্যামকানুক ফাঁচি দিয়ক, আৰু যদি নোৱাৰে তেনেহ'লে মানুহৰ মাজলৈ এৰি দিয়ক। কি শাস্তি দিব লাগে মানুহে দিব। আৰু সঞ্জীৱ নাৰায়ণ আছে, কোন আছে, সন্দীপন গাৰ্গ আছে, কাক কাক এৰেষ্ট কৰিব লগা আছে কৰক। আৰু এই আসাম এছ'চিয়েশ্যনৰ মানুহখিনিক আপুনি চুচৰাই আনক। কিয় আজিলৈকে আপুনি চুচৰাই আনিব নোৱাৰিলে? সেই মানুহখিনিক চুচৰাই অসমলৈ আনক আৰু জুবিনদাক ন্যায় দিয়ক। আমাক ন্যায় লাগে। আমি জুবিনদাক আমি কেনেকৈ বচাই ৰাখিব পাৰিম? একতাৰ মাজেৰেহে বচাই ৰাখিব পাৰিম। আৰু অসমৰ মানুহক মই অনুৰোধ জনাম যে আমি যাতে এই ৰাজনৈতিক কথাবিলাকৰ আওতাত আহি পেলাই বিপথে পৰিচালিত নহওঁ। অন্যথা এই উচ্ছেদৰ প্ৰসংগ আহি বা হিন্দু মুছলমানৰ প্ৰসংগ আনি পেলাই যাতে আমি জুবিনদাৰ বিষয়খিনি তল কোনোফালেই পেলাব নিদিওঁ। আমি চব একগোট হৈ থাকিম, একেলগে হৈ থাকিম। আমি জুবিনদাৰ অনুৰাগীয়ে একতাৰ মাজেৰেহে জুবিনদাক জীয়াই ৰাখিব পাৰিম। গতিকে আমি একগোট হৈ থাকিম। আমি ৰাজনীতিৰ আওতাত কেতিয়াও নাহোঁ। জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায়, অন্তত সেই দিনালৈকে আমি ৰাজনীতিৰ আওতাত নাহোঁ। জুবিনদা যিদিনা ন্যায় পাব, যিদিনা সিদ্ধাৰ্থৰ ফাঁচি হ'ব, যিদিনা শ্যামকানুক ফাঁচি দিয়া হ'ব, যিদিনা এই গোটেই মানুহখিনি, যোন মানুহখিনি জুবিনদাৰ মৃত্যুৰ লগত জড়িত আছে, চবে যিদিনা শাস্তি পাব, সিদিনাহে আমি শান্ত পাম। আমাৰ মনে শান্তি পাব। তাৰ পিছত যদি ৰাজনীতি কৰা যাব, তাৰ আগত কোনো ৰাজনীতি অসমত নচলিব।